আজিৰ পৰা নবনাও মই দেখা নাই আপোনাৰ ধেমালি ক'ত কোৱালিটি ধুনীয়া গুচি গ'ল কিয় অ'কে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফ্ৰেণ্ডছ মানে হঠাৎ আজি আহিলোঁ জয়ানগৰ আৰু আহি মই কংকন বাক ফোন কৰিলোঁ কংকনক চবেই চিনি পায় আৰু এতিয়া মানে আমি লগ পাই অলপ এখন পাণ খালোঁ ন চিনেন নেকি তো এতিয়া আমি মানে কি কৰিম প্ৰেংক কৰিম মানে কংকনৰ এজন ফ্ৰেণ্ড আছে উঠাম কংকনৰ ফ্ৰেণ্ড এজন আছে নবীন ভাৰ দোকানত যিটো নবীন ভাৰ দোকান যে মোবাইল পায় ছেকেণ্ড হেণ্ড মোবাইল পায় সেইখন দোকানত মই যাম যাই পেলাই সেই ল'ৰাজনৰ লগত প্ৰেংক কৰিম আপোনালোকে চাব ভিডিঅ'টো জাষ্ট হঠাৎ বনাইছোঁ মানে হঠাৎ প্লেনিং হয় কেনেকুৱা হয় গম নাপাব বাট এনজয় কৰিব পাৰিব ব্লগছটো তো আৰম্ভ কৰিছোঁ নতুন ব্লগছটো সেই গাইড মাই নেম ইজ ইমৰান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল কোৱা কিবা প্ৰেংকটো কৰি লওঁ তাৰপিছত কৈ তাৰপিছত লগ দেখা আছে এইফালে বাইদেউহঁতে কৈছিল দেখুৱাৰ কথা বাইদেউ দেখাইছোঁ দিয়ক চাওক কিবা ক'ব নেকি এই চব্জিৰ কথা কৈ দিয়ক আৰু কি চব্জি আছে মানে কংকনে এতিয়া মানে দোকানখনত গুচি গৈছে আৰু যেতিয়া কংকনৰ ফ্ৰেণ্ডজন আহিব তেতিয়া মোক ফোন কৰি দিব আৰু মই গৈ পেলাই তাতে মানে ডাইৰেক্ট প্ৰেংক কৰিম মোবাইলৰ কিবা টপিক লৈ পেলাই প্ৰেংক কৰিম আৰু এতিয়া মই অকণমান ইয়াতে চাৰিআলিত ঘূৰি চাওঁ যে কাৰোবাৰ লগত কিবা প্ৰেংক কৰিব পাৰি নে নোৱাৰি এতিয়া মই আৰম্ভ কৰিছোঁ যেনেকৈ এওঁলোকে মানে ধৰা হ'ল মাস্ক পিন্ধা নাই ধৰা হ'ল এতিয়া বৰ্তমান মাস্কৰ কথা সকলোৱে পাহৰি গৈছে গতিকে আপোনালোকে চাই থাকক মাস্ক তেওঁলোকে নিপিন্ধে কোনোদিনে পিন্ধাও নাই মানে মাস্ক পিন্ধিছে নে আগে পিছে আপুনি কেতিয়া পিন্ধিছে নহয় পিন্ধিছে কেতিয়া পিন্ধিছে মাস্ক কৈ আপোনাৰ লগতে আছে এফালেও মাস্ক পিন্ধা নাই এনেকৈ মাস্ক পিন্ধা নাই মাস্ক নিপিন্ধাকৈ এওঁলোকে মানে এনেকৈ ঘূৰি ফুৰে হয়নে নহয় ময়ো পিন্ধা নাই হৈ গাইছে তো ফ্ৰেণ্ডছ এনেকৈ অকণমান ধেমালি কৰোঁ ফ্ৰেণ্ডছ মানে যিটো প্ৰেংক কৰিম বুলি কৈছিলোঁ সেইটো প্ৰেংক মানে আমি ৰাস্তাতে কৰিলোঁ দাদাক লগ পালোঁ দাদাৰ লগত কৰিলোঁ মানে প্ৰেংকটো আৰু সেইখিনি ভিডিঅ' মানে কংকনৰ মানে ভিডিঅ'ত আহিব গতিকে সেইটো চাই ল'বা আৰু এতিয়া আমি গৈ আছোঁ ফেঞ্চি বজাৰত কিন্তু একদম ধামাকা কৰিম এনেকুৱা কৰিম চাই থাকিলে গম পাই যাব কি কোৱা একদম আহি আমি পাইছোঁ লাখটকীয়া গৈ আছোঁ এইফালে ফেঞ্চি বজাৰৰ ফালে মানে কি হয় জানেনে বহুত দিনৰ মূৰত লগ পালে ভিডিঅ'ৰ কথা পাহৰি যোৱা যায় কথা বতৰা অলপ বেছি হৈ যায় ইমান কথা থাকে নহয় ইমান গুৰুত্ব দিয়া নাযায় মানে ভিডিঅ'তে এতিয়া ভিডিঅ' বনাম বাৰু প্ৰথমতে কথা পাতি লওঁ তেনেকুৱা হৈ আছে এতিয়া আগত যাওঁ যদি কিবা প্ৰেংক কৰিব পাৰি প্ৰেংক কৰাৰ কাৰণে চেষ্টা কৰিম নে কি কয় এইফালে ভাই এটা বস্তু ল'লে বয়া মাইক ল'লে এইফালে বয়া মাইক শ্বৰ্ট গান মাইক সেইটো চব ভিডিঅ' আৰু এটা কথা কৈছোঁ লাখটকীয়াত বহুত চুৰ মানুহ আছে যোনে মানে এই বস্তুটো যোনটো বয়া মাইক হয় এইটো সদায় চাব এইটো বাৰকোড আৰু টেগটোহে অৰিজিনেল যাৰ তাতে নাথাকে সেইটো হ'ল ডুপ্লিকেট সেইবোৰ হ'ল চুৰ মানুহ য়েছ গুড ইনফৰমেশ্যন ৰাইট ইনফৰমেশ্যন বোলে কিবা ক'ব নেকি আপুনি কিবা ক'ব নেকি বহুত ইণ্টাৰেষ্টিং ইমান ধুনীয়া মানে পকৰা বনাই আছে একদম গৰম কেপচিকাম তাৰপিছত এইটো আপোনাৰ বেঙন আৰু এইফালে এইটো ডালৰ নাই এইটো ডাল কা হে না ইয়ে পিয়াজ হি হে আচ্ছা আৰু কেপচিকাম আৰু ইয়াতে বহুত মানুহ খাই আছে আৰু ইয়াতে খাম দাদা এইবিলাক খাই লওঁ আৰু মই খাই তোমাক ক'লোঁ এতিয়া তুমি খাই মোক কোৱা এইফালে কোৱা কোৱালিটি ধুনীয়া এইটো কি ওলাই আছে কোনটো মস্তি টেষ্ট দেই টাইম আছে এইবিলাক বস্তু মানে ইভিনিং খাই বহুত বেছি ভাল লাগে আৰু বহুত ধুনীয়াকৈ টেষ্ট কৰি আছে মানে কেপচিকাম টেষ্ট কৰিম এইফালে অ'কে কিবা কিবি অলপ প্ৰেংক হৈ আছে গোটেইবিলাক আমাৰ কংকন ভাৰ চেনেলত আপলোড হ'ব আপোনালোকে চাব জাষ্ট এইটো মই একদম চিম্পুল ব্লগছ একদম ৰেণ্ডম ব্লগছ কোনো ধৰণৰ ৰ ব্লগছ বুলি ক'ব পাৰি যেনেকৈ বা কয়লাত ধোৱা ওলাব দিছে কাৰণে না সেইটোৱে আৰু
এইফালে আমাৰ কংকন ভাট ছাবস্ক্ৰাইবাৰ লগ পালে পুৰা ফ্ৰেণ্ড ফলোয়িং এইফালে একদম আজি সৰু ইউটিউবাৰ হ'ব পাৰোঁ কোনেও গুৰুত্ব দিয়া নাই সন্মুখত কংকনক মাত দিছে মোক মাত দিয়া নাই দুখ লাগিছে আজিৰ পৰা নবনাওঁ মই দেখা নাই ধেমালি কৰিছোঁ ফ্ৰেণ্ডছ যোৱাকালি ফেঞ্চি বজাৰৰ পৰা ডাইৰেক্ট গুচি আহিলোঁ আৰু তাতে বেছি সময় ব্লগিং নকৰিলোঁ আৰু আজি হ'ল ফ্ৰাইডে আৰু এতিয়া ডিউটিত যাম চ' ফ্ৰেণ্ডছ যোৱাকালি যিখিনি ভিডিঅ' শ্বুট কৰিলোঁ গোটেইখিনি প্ৰেংকখিনি আপোনালোকে পাব কংকন তালুকদাৰ নামৰ সেই চেনেলটোত মানে কংকৰ ভাট চেনেলত পাব গতিকে আপোনালোকে গমেই পায় কংকন ভাট চিনিয়ে পায় গতিকে তাতে গৈ পেলাই ভিডিঅ'খিনি চাব পাৰিব আৰু এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ এতিয়া ডিউটিত যাব লাগে ত' লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন বাই বাই টাটা